हेलो गाइस आशा करो सबे ভালে আছে। এই মুহূর্তত আমি গৈ আছো খিংগনি মেলা। এতিয়াতো আপোনালোকে সব গমেই পাই গৈছে যে খিংগনি মেলা আহি গৈছে। ইমান ডাঙৰ মেলা বাপৰে বাপ প্ৰিপাৰেচন কেনেকৈ কি চলি আছে বলক চাই আহো। মোৰ লগত আছে পপুলাৰ ইউটিউবাৰ মহিদুল ইছলাম। মহিদুল বলক কৈ দিয়ক আমি কোন গৈ আছো। আপোনালোকে আমাৰ লগতে থাকক। খিংগনি মেলাৰ কেনেকুৱা প্ৰিপাৰেচন চলি আছে আমি সেইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে আমাৰ লগতে থাকক। হয় হয় টিকেটটো কেনে কিমান ল'ব কিমান টকা আপুনি লৈ যাব লাগিব আৰু গমেই পাই আছে মানে মনলৈ অলৰেডি আনন্দ আহি গৈছে। ফূৰ্তি মানে কিমান হৈ আছে একদম ক'ব নোৱাৰিম। আজি কিন্তু 17 ফেব্ৰুৱাৰী আজি মানে এদিন আগতে গৈ আছো মানে কেনেকুৱা প্ৰিপাৰেচনটো চলি আছে সেইটো চাবলৈ আপোনালোকক দেখাবলৈ যে প্ৰিপাৰেচন কেনেকৈ চলি আছে। এতিয়া যোনে যোনে বাহিৰৰ পৰা ভিডিঅ'টো চাই আছে এই তেওঁলোকক মোটামুটি মনত দুখ নল'ব আৰু ভিডিঅ'ত। হেল্ল' গাইজ ফাইনেলি এইফালে আমি আহি পালোঁ খিংগনি মেলা। এইফালে এইটো খিংগনি বজাৰ হয়। এইফালে মন্দিৰ আছে আৰু এইফালে দোকান চাৰিওফালে আছে। মোৰ লগত এইফালে মহিদুল আছে। মহিদুল ঘূৰি আছে ব্লগ সিহঁতে ব্লগ বনাই আছে। তাৰপিছত এইফালে ৰাস্তাটো আহিব লাগিব। এইফালে অহাৰ পিছত এইফালে মন্দিৰটো আছে। মন্দিৰটো যোৱাৰ পিছত এইফালে এইটো কিবা প্ৰব্লেম হ'লে ইয়াতে কাৰ্যালয়টো দিছে। এইফালে যদি কিবা প্ৰব্লেম হয় ইয়াতে আহি কণ্টেক্ট কৰাৰ লগে লগে সিহঁতে কিবা হেল্প কৰাৰ কাৰণে আগবাঢ়ি আহিব। তো সেইফালে বজাৰটো বহিছে বলক বজাৰটো দেখাই আহোঁ। তো ফাইনেলি যি বজাৰ বহিছে চকৰি মকৰি বহিছে আৰু কিমান কি আছে চব এইফালে আছে। এইফালে ভিডিঅ'টো ক্লিয়াৰ হোৱা নাই বাৰু তথাপি দেখাবলৈ ট্ৰাই কৰি আছোঁ। এইটো চবফালে এইফালে চব এইবিলাক ডেক'ৰেশ্যনবিলাক হৈ আছে। এতিয়ালৈকে কমপ্লিট হোৱা নাই বাৰু তথাপি হৈ যাব। এতিয়ালৈকে বহুত মানে 20 তাৰিখ মানে ষ্টাৰ্ট হ'ব। আজি 17 তাৰিখে প্ৰায় 2-3 দিন আছে। এইফালে ভিডিঅ'টো ক্লিয়াৰ হোৱা নাই বাৰু তথাপিও দেখাবলৈ ট্ৰাই কৰি আছোঁ। এইফালে যিমান যি আছে সৰু পোৱালিৰ চকৰি মকৰিবিলাক আছে। তাৰপিছত এইফালে মাজনী ৱাটাৰ বোট আছে। মাজনী ৱাটাৰ বোট ইয়াতে বোটো এইবাৰ আহিছে। এইবাৰ এইটো নতুন বস্তু হয় বাৰু কিন্তু দেখাবলৈ ট্ৰাই কৰি আছোঁ বোট। এইফালে আৰু এটা নতুন বস্তু আহিছে একদম দেখিলে আপোনাৰ আচৰিত হৈ যাব। এইফালে চাওক কোনোবাই যদি এইবিলাক টাইগাৰ দেখি পাইছে টাইগাৰ যদি উঠিব খোজে তো এইটো চাওক টাইগাৰ চববিলাক ইয়াতে ৰখাই থৈ দিছে। এইবাৰ টাইগাৰ সিহঁতে উঠাব মাথো একো টেনশ্যন নকৰোঁ নে। আজি এইবাৰ কিন্তু মেলাটো বহুত ছেপাৰেটলি হ'বলৈ গৈ আছে। একদম ধামাকা হ'ব গৈ আছে। এইফালে চাওক হৰিণবিলাক আছে। এইটো হৰিণ নে কি কয় নাজানো নামটো পাহৰি গ'লোঁ। তাৰপিছত এই আৰু এটা বস্তু একদম ধামাকা বস্তু চাওক এই হেলিকপ্টাৰ যদি কেতিয়াবা উঠি পোৱা নাই কিন্তু এইবাৰ উঠিব পাৰিব। এইফালে নাজানো এইটো সৰু পোৱালিবিলাক উঠিব পাৰিব। এইফালে মইতো কিবা এটা কৈ আছে নাজানো কি কৈ আছে কিন্তু মইতো কেনেকুৱা লাগিছে এইবিলাক ডেক'ৰেশ্যন মানে তামাম হৈছে। এইফালে ইয়াতে কোনোবা উঠি পাইছে চাগে কিন্তু মই কিন্তু এতিয়ালৈকে উঠা নাই। কিন্তু এইবাৰ আহি উঠিমেই একদম লাগিব চাগে কিন্তু মই এইবাৰ আহি উঠিমেই একদম নাজানো কি লাগিছে। টৰেটৰা নামটো শ্ব' হৈছে নে নাজানো। এইটো টৰেটৰা তামাম লাগিছে ন একদম। তো বলক এইফালে আছে এইফালে সেইটো মই কিন্তু যোৱাবাৰ উঠিছোঁ কিন্তু মোৰ এটা লগত আছিলে সিহঁতক কান্দি দিছিলে কিন্তু এই বেলিটোৰ কাৰণে ক্লিয়াৰ হোৱা নাই বাৰু। তথাপিও যোৱাবাৰ যিটো জেগাত সিহঁতে এইটো ফটো ষ্টেণ্ড কৰাইছিলে কিন্তু এইবাৰ ছেম প্লেচত আছে। এইফালে টিকেট কাউণ্টাৰ আছে। টিকেটটো কেনেকুৱা লাগে নাজানো বাৰু ট্ৰাই কৰিম বাৰু কোনোবাক যদি পাওঁ টিকেটটো কেনেকুৱা হ'ব সিহঁতৰ পৰা জানিবলৈ। কমপ্লিট কিন্তু এতিয়ালৈকে হোৱা নাই কিন্তু এইফালে চাওক এইবিলাক প্ৰায় হৈয়ে গৈছে ক'ব লাগিব একদম প্ৰায় হৈয়ে গৈছে। আৰু এইফালে ৰেষ্টুৰেণ্টবিলাক দিছে। তাৰপিছত এইবাৰ মানে ঘৰৰ পৰা একো নোখোৱাকৈ আহিলেও কোনো টেনশ্যন নাই খালি পইচাটো লগত লাগিব বুজি পাইছে। একদম জাষ্ট পইচাটো হ'লে একদম আৰামছে ধুনীয়াকৈ আহিব। এইবিলাক চব ৰেষ্টুৰেণ্ট কিন্তু পাঞ্চাবাৰী ৰেষ্টুৰেণ্ট হয় একদম ৰেষ্টুৰেণ্ট খুলি পেলাইছে। তাৰপিছত এইফালে এটা ৰেষ্টুৰেণ্ট আছে। তাৰপিছত এইটো ইয়াতে কাৰবিলাক চলাই নহয় একদম দেখাই পায় একদম এই কাৰ চলাই তাৰপিছত বাইক আৰু কিমান কি যে চলাই তাৰ কি ক'ম আৰু। তাৰপিছত এইফালে চাওক মানুহবিলাক ভিৰ হৈয়ে গৈছে একদম পূৰা ভিৰ হৈ গৈছে এইফালে।